Welcome to my YouTube channel Explore with Manisha সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছো আজি আপোনালোকে ভাবিছে মই কোত আছো আজি মই নিজৰ ঘৰত আছো আৰু উইদাউট মেকআপত আছো একদম মেকআপ ইউজ কৰা নাই কাৰণ আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে অসমীয়া সাজত মেকআপ কৰি কেনেকৈ কইনা সাজিব পাৰি হেতু দেখাবলৈ চেষ্টা কৰিম আৰু বেঙ্গলী ড্ৰেছ কৰি কেনেকৈ বেঙ্গলী কইনা সাজিব পাৰি হেতু দেখাবলৈ চেষ্টা কৰিম তেনেকৈ বিভিন্ন ধৰণৰ গেটআপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আজি মোৰ লগত আছে মানে আমাৰ ঘৰলৈ আহিছে মেকআপ আৰ্টিষ্ট বিনিতা বা আহিছে আৰু তেওঁ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে আৰু তেওঁ আজি আমাৰ ঘৰত আহি উপস্থিত হৈছে আৰু তেওঁক মই আপোনালোকৰ আগত চিনাকি কৰি দিম আজি আমাৰ ঘৰত আছে আপোনালোকক কৈছো মেকআপ আৰ্টিষ্ট বিনিবা এয়া হৈছে বিনিবা আমাৰ লগত একবাৰ ঘৰুৱা সম্পৰ্ক আৰু বিনিবা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে আৰু বিভিন্ন নিউজ চেনেলত তেওঁ কাম কৰিছে গতিকে আজি মোক মেকআপ কৰিব গতিকে খুব ভাল লাগি আছে মনটো গতিকে বলক মেকআপলৈ আগবাঢ়ো
কৰি বহুত মেকআপ চেকআপ কৰি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ ব্ৰাইডেল ৰিচিপশ্যন লুক। এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সাউথ ইণ্ডিয়ান ব্ৰাইডেল লুক। হয়তো কিবা কিবি আমাৰ ভুল হ'ব পাৰে, সেই ভুলখিনি যাতে আমাক ক্ষমা কৰি দিয়ে। প্ৰিয় দৰ্শক, এই লিপছটো আপোনালোকে দেখা পাইছে, কেনেকুৱা পাইছে নাজানো। যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, তেতিয়া মোৰ ভাল লাগিব। এইটো সাউথ ইণ্ডিয়ান ব্ৰাইডেল লুক দিবলৈ চেষ্টা কৰিলোঁ। হয়তো কিবা কিবি ভুল হ'ব পাৰে, কাৰণ আমি সঠিককৈ নাজানো। তথাপিও আমাৰ মেকআপ আৰ্টিষ্ট বিনিবাই বহুত চেষ্টা কৰিছে। যদি ভাল লাগে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু ভাল লাগিছে মানে মেকআপটোতো নিশ্চয়কৈ ভাল লাগিব, কিন্তু মোৰ যি চেহেৰা মানে মোৰ যি চেহেৰা মানে একদম ধেপেচি ধেপেচি এটা ফিল হৈছে আৰু মোৰ। এনিৱেজ, যদি ভাল লাগে কমেণ্ট কৰি জনাব।
দৰ্শকসকল, প্ৰতিগৰাকী ছোৱালীয়ে নিজে সাজি কাচি থাকি খুব ভাল পায় আৰু প্ৰতিগৰাকী ছোৱালীৰে সপোন থাকে যে নিজৰ বিয়াৰ দিনা সুন্দৰকৈ নিজকে উপস্থাপন কৰাৰ। গতিকে ময়ো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া সাজৰ বোৱাৰী, অসমীয়া সাজত কেনেদৰে কইনা সাজিব পাৰি একদম মানে কম খৰচতে, তেনেকুৱা ধৰণৰ এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে উপভোগ কৰক। দৰ্শক, এবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ বেংগলী ব্ৰাইডেল ৰিচিপশ্যন লুক। ব্ৰাইডেল লুক দি দেখুৱালোঁ। গতিকে আপোনালোকৰ কোনটো লুক বেছিকৈ ভাল লাগিলে কাইণ্ডলি কমেণ্ট কৰি জনাই দিব। আৰু এইখিনিতে কওঁ যে যিসকলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইখিনিতে এটা কথা ক'বলৈ মোৰ মন গৈছে, যদিও এইটো কষ্টিউমত আছোঁ ক'বলৈ ইচ্ছা নাই, তথাপি কওঁ যে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ক'বলৈ গ'লেতো আপোনালোকৰ একো পইচা পাতি খৰচ নহয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আমাৰো আগবাঢ়ি যোৱাত অলপ সহায় হয়। গতিকে আজিলৈ ধন্যবাদ।